যোৱা সাগৰলে বৈ যোৱা নৈ। দাদা কি খবৰ? অলপ জ্বৰ কেণ্টিনত গজা আৰু চাহ। যিখন হ'ল আমাৰ পাগলা দিয়াৰ ওপৰত থকা এইখন দলং চাওক। ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজি এইটো ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাগলদিয়া নদীৰ দলঙৰ ওপৰৰ পৰা। আৰু আপোনালোকক পাগলাদিয়া নদী দেখুৱাই আছোঁ। চাওক না, ৰাস্তা চাওক না, দলংখন আপোনালোকে আহিলে এই ঠাইখিনি আহিব। এইফালে এইটো হৈছে মৰা পাগলদিয়া নদী। এই চাওক, এই সেই দুজনে ৰিল বনাই আছে তাতে। আৰু ইয়াৰ পৰা ভূটানখন চাওক, ভূটান পাহাৰখন চাওক। ইয়াৰ পৰা দেখা পাই কিছু অংশ নীলাজী হৈ আছে, এইখন ভূটান। আৰু এনেদৰে পাগলাদিয়া নদীয়ে বৈ আছে, নিৰ্জনভাৱে বৈ গৈছে পাগলাদিয়া নদী। মৰা পাগলদিয়া, এইটো জীয়াত পাগলদিয়া নহয় বাৰু, এইটো মৰা পাগলদিয়া, দিৰিং বুলি কয়, দিৰিং নদী। আৰু এইফালে ঠাই পালোঁ, আৰু এই ঠাইটো দেখুৱাব ফুল আছে কেইটামান। এইটো চাওক, কি এই পদুম ফুল না কি এই মুকা? আপোনালোকে কমেণ্ট কৰি জনাব গাইছ। মই কিন্তু চিনি পোৱা নাই, পদুম যেনো লাগে, মুকা যেনো লাগে, কিবা হয় আপোনালোকে জনাবচোন কমেণ্টত। এই ধৰে ভাই মোৰ বেগ লগি গৈছে একেবাৰে। এটা বস্তু দেখুৱাওঁ আৰু সাপো থাকবা পাৰে দিয়ক ইয়াতে, কিন্তু আমাৰ এইগিলাখনত বৈধ সাপ আছে। এই চাওক জিকা কেনেকৈ লগাইছে, এনেকৈ চাওক জিকা চাওক। এইটো কি বস্তু বা? এইটো কি এইটো পদয় এনেকৈ জিকা লাগি আছে। এখন বাগান পালোঁ, আৰু এই বাগানখনত এনেকৈ মানে লগোৱা সেই কৰিছে, ব্যৱস্থা কৰিছে। আৰু এই পটল লাগি আছে চাওক, পটল কি সুন্দৰকৈ লাগি আছে, কি মস্তি লাগিছে। এনেকৈ খেতি কৰিব লাগে। উত্তৰত যিমানে আহিব, উত্তৰৰ পিনে সিমানে এনেকুৱা ধৰণৰ খেতি দেখা পাব একেলগে। দাদাহঁতে মাছ পাইছে ন দাদা? মাছ নাই, একো মাছেই অহা নাই, অলপো অহা নাই। আহিব লাগিছিল দেখোন। আৰু যদি মাছ আহে, মাছ খাই মানে এনেকুৱা জুতি লাগে নহয় এই নদীৰ মাছ। কি মাছ? বৈৰেলা আছে আৰু কি আছে ভৰিত লাগছে অ' মাছ। চাওক 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 চাওক, এনেকৈ মাৰি আছে চাওক, মস্তি আছে। এনেকুৱা দৃশ্য দেখা নাপাবই বেলেগ অঞ্চলত। আমাৰ এইফালে কিন্তু এনেকুৱা দেখা পোৱা যায়। আৰু এনে মস্তি লাগছে নহয়। পানী চাওক না, পানী এখন দিয়কচোন, তামোল এখন। এনে যেতিয়া আপোনাৰ কিমানমান মানে দিন হ'ল ইয়াতে দোকান কৰি থকা? 2 বছৰমান হ'ল। চাওকচোন, চাওক আপোনালোকে এই বয়সতো কেনেকৈ দোকান দি পেলাই নিজৰ পৰিয়ালটোক পোহপাল দি আছে এই জেঠীগৰাকীয়ে। তো এই জেঠীগৰাকীলৈ মই চেলিউট দিছোঁ, বহুত ভাল লাগিছে। জেঠীগৰাকীয়ে এনেকৈ ইমান কষ্ট কৰি তো পৰিয়ালটো পুহি আছে, তো ধন্যবাদ জেঠী। এইটো নাতি বোলে তে জেঠী, বহুত ভাল লাগিল আপোনাৰ দোকানলৈ আহি। তো এতিয়া আমি গৈ থাকোঁ। ভোক লাগিছে, গজা লৈছোঁ, চাহ লৈছোঁ। কলেজৰ কেণ্টিনত গজা আৰু চাহ খোৱা। কি হয় বাপা, বৈদ্য হাঁহি মাৰি দিছা। ভাল লাগছে না গানটো? হা এই ভাল লাগছে না লগা নাই? চাহখিনি খাই ল বঢ়িয়াকৈ। আহি ভিডিঅ'টো শেষ অংশত উপস্থিত হ'লোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ পাগলাদিয়া নদীৰ দলঙৰ মাজৰ পৰা। পুনৰ ঘূৰি আহি এইখন আৰু এটা বেলেগ এৰিয়া। এইখিনি হৈছে বৰিমাখা এৰিয়া, আৰু এই বৰিমাখা এৰিয়াৰ পাগলাদিয়া নদীৰ সমীপতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এবাৰ চাই লওক আমাৰ মৰমৰ পাগলাদিয়াক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিয়ক। নতুন ভিডিঅ'